অৱশেষত জামিন পালে নিলম্বিত এছআই জন্মনি ৰাভাই। প্ৰবঞ্চনাৰে 20 লাখ টকা সংগ্ৰহ কৰি দুটাকৈ বেংক একাউণ্টত ৰাখিছিল জমা। তাৰ পিছতে হৈছিল গ্ৰেপ্তাৰ। 4 জুনৰ পৰা মাজুলী জিলা কাৰাগাৰত আছিল জন্মনি ৰাভা। এমাহ 4 দিন মাজুলী জিলা কাৰাগাৰত কটোৱাৰ পিছত জামিন লাভ কৰে জন্মনি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদি আপোনালোকে টুডে নিউজ অসম 24 ইউটিউব চেনেলৰ খবৰবোৰ সকলোকে প্ৰথমে চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। অৱশেষত জামিন লাভ কৰিলে প্ৰবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপপৰিদৰ্শক জন্মনি ৰাভা। 4 জুনৰ পৰা মাজুলী জিলা কাৰাগাৰত আছিল জন্মনি ৰাভা। এমাহ 4 দিন মাজুলী জিলা কাৰাগাৰত কটোৱাৰ পিছত জামিন লাভ কৰে জন্মনি। শুকুৰবাৰে মাজুলী জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে জামিন প্ৰদান কৰে জন্মনিক। জন্মনিৰ বিৰুদ্ধে প্ৰেমিক ৰাণা পাগাগৰ সৈতে মিলি ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছিল। প্ৰবঞ্চনাৰ অভিযোগত নিজৰ হ'বলগীয়া স্বামীক গ্ৰেপ্তাৰ কৰি দেশজুৰি চৰ্চিত হোৱা অসম আৰক্ষীৰ উপপৰিদৰ্শক জন্মনি ৰাভাক সেই একেটা গোচৰতে মাজুলী গড়মূৰ আৰক্ষীয়ে 4 জুনত গ্ৰেপ্তাৰ কৰিছে। হ'বলগীয়া স্বামীৰ সৈতে মিলি বহু লোকৰ পৰা ঠগ প্ৰবঞ্চনাৰে ধন সংগ্ৰহত জড়িত থকাৰ অভিযোগত গড়মূৰ আৰক্ষীয়ে জেৰা চলাই আছিল। জন্মনিৰ দুটা বেংক একাউণ্টত প্ৰবঞ্চনাৰে আহৰণ কৰা প্ৰায় 20 লাখ টকা জমা হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে। গড়মূৰ আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি কানাডা বেংকৰ গড়মূৰ শাখাত থকা একাউণ্টত 11,33,174 টকা আৰু এক্সিছ বেংকৰ একাউণ্টত সোমাইছিল 9,14,269 টকা। ৰাজ্যজুৰি তলপাৰ লগা এই প্ৰবঞ্চনা সন্দৰ্ভত জন্মনি ৰাভাক সাঙুৰি ৰাণা পাগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ তদন্ত যোৱা 17 মে'ৰ পৰা আৰম্ভ হৈছে। গড়মূৰস্থিত কানাডা বেংকৰ জন্মনি ৰাভাৰ নামত থকা বেংক একাউণ্টৰ জৰিয়তে ধনৰ লেনদেন কৰিছিল ৰাণা পাগাগে। গড়মূৰ আৰক্ষী থানাত 3 দিন ধৰি চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল আৰক্ষী বিষয়াগৰাকীক। ক'বলগীয়াটো বহুতেই থাকে, তথাপিও এটাই ক'ম, ৰাণা পাগাগক বিশ্বাস কৰিছিলোঁ, যিটো মোৰ ভুল হ'ল আৰু তাৰে বলি মই আজি হ'লোঁ। ইমান দিন ইয়াত থাকিলোঁ, সেয়াই আৰু।